এণ্টি মাৰোঁতে এতিয়া মোক সকলোৱে কমেণ্ট বক্সত গালি দিবই বিচাৰিব আৰু ইমান দিন ভিডিঅ' দিয়া নাই বাবে আৰু বহুতে FB WhatsApp ইনষ্টাগ্ৰাম সকলোতে SMS কৰি আছে ভাই তই কেলা মৰিলি নেকি নে তো হুপাই ধৰাই নিলে নেকি আৰু মই এতিয়া সিহঁতক ক'ব বিচাৰোঁ যোনটো লাগ নেকি 2 বছৰ কৰোণা একো ডাল কৰিব নোৱাৰিলে আৰু সেইটো লৈ হুপাই ধৰাই এতিয়া কি কৰিব আৰু এতিয়া তোমালোকে বাদ দিয়া আৰু ডাইৰেক্ট মেইন টপিক গ'লে সো নমস্কাৰ বন্ধু বান্ধৱ কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই আজি অন্য এটা ভিডিঅ' মাজলে আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল গোহাইডাল আৰু এইখিনিতে কইলো যে এই ভিডিঅ'টো কেৱল এন্টাৰটেইনমেন্ট পাবজৰ কাৰণে বনোৱা আছে কোনো যাতে সিৰিয়াছলি নলয় আৰু কিছুমানে যে এনে কমেন্ট বক্সত এগাল মান লাগিব এই যোৱা ভিডিঅ'টো এজনী আহিছে তই বোলে এখন ভিডিঅ' তু বোলে মাৰ বাপেৰ লগত চাবি এতিয়া মই হে তাইক ক'ব বিচাৰো আৰু তই যোনখন ভিডিঅ' বনাও ন আগফালৰ হেডলাইন আৰু পাছফালৰ বেকলাইন পাই ন তাকটো কেমেৰামেন ৰাখিবি তোৰ বাপেৰ কাৰণ আমাৰ সিংগুল ফোন কি তোৰ বাপেৰ উঠি যাব আই মিন ওকে কাৰণ মই আগতে কৈছো যে মোৰ ভিডিঅ' মোৰ ফেমিলিও চাই হয় ময়ো জানো এই ৰোষ্টিং ভিডিঅ'ৰ পৰা মই বহুত দূৰতে আছিলোঁ আৰু হঠাৎ কালি মোক কিছুমান ছাবস্ক্ৰাইবাৰ এনেকুৱাই কেইটামান ভিডিঅ' দিলে যোনকেইটা ভিডিঅ' দেখি মই এতিয়া ৰোষ্ট কৰিবই লাগিব কোনকেইটানো ভিডিঅ' দিলে চাই লো খবৰ ফকতিয়া ৰস্তাৰ কিটা কলগতকে সন্মান বৰা বস্তু নাই নেকি মোৰ ভিডিঅ' বা লৈ ৰস কৰি আছা লাখে লাখে হয় আমি মানিলো আমাৰ অসমৰ ৰস্তাখিনি সকলোৱে ফকতিয়া কিন্তু পুলিখা ভালজনী আৰু কি বাল ভিডিঅ' বনাই আছো একবাৰ সাইড পোস্ট প্লিজ মেম একবাৰ হাं লেফট वाला हां मैम हां मलाइका मैम এতিয়া তোৰ মতে এখন ভিডিঅ' ভাল एक मिनट मलाइका मैम एक पोस्ट प्लीज मैम मलाइका मैम प्लीज मलाइका मैम हां मलाइका বেন কি লৰু সন্মান বৰা বস্তু নাই নেকি মোৰ ভিডিঅ' বা লৈ ৰস কৰি আছা লাখে লাখে আৰু সন্মানৰ কথা কলি সন্মান আমি এনেকুৱাকে কৰো যোনবোৰ মহিলা পুৰুষৰ পৰা সন্মান পোৱা যোগ্য থাকে আমি কেলা সন্মান কৰো তুলিখে বনপক্ষী গুণক নহয় কৰকৰ টকা ইনকাম কৰি আছা মোৰ ভিডিঅ' লৈ কেনে কামত কি লাগা তহঁতৰ চলা পকৰ কাটি মই টিঙৰ ওপৰত পেলাম তহঁতক চালে নালাত পেলাই দিম তহঁতক ঐ অসমৰ ফকতীয়া ৰাস্তাৰ সমতন তকচা তহঁতক মই এইটো মাৰিম গাত এইটো তক যে মই ইমান ৰস কৰি নীলাজ কৰা বিকাশ অমেন মিষ্টাৰ ৰাজা ঋতুপন অসমৰ ডেকা তহঁতক মাৰিলে তই যে কলি আমাৰ ৰাস্তাখনক কি কৰি তহঁতক মাৰিলে এটা কৰি এইটো গুটিত মাৰি দিম তহঁতক গুটিতে ফাৰিব লা তহঁত লা যেতিয়া গোটেইকেইটা ৰাস্তাই মিলি তোক মাৰিব ন তেতিয়া গম পাবি লাডেন কাৰ লগত টক্কল আছে তেল লগাই মাৰিব ন তোক তেতিয়া গম পাবি কিছুমান ছোৱালী মোক বহুত বেয়া কমেণ্ট দি থাকে এইখন ভিডিঅ' বনালে কি আমাৰ ৰাস্তাখনে কি তোমাক কি ছোৱালীখনক কি বেয়াকে ক'ব নোৱাৰিব নেকি এনেকুৱা ভিডিঅ' বনালে ছোৱালীখনক তোমাক বেয়াকে কমেণ্ট দিবই ন এহেঁতি নিজকে ভাবে কি বুলি ইনষ্টাগ্ৰামত দুটামান লাইক ফলোৱাৰ্ছ লৈ নিজকে চেলিব্ৰিটি বুলি ভাবা আৰু ভাড়াঘৰত নাইকল বুলি খাম বুলি ভাবা একেই কথা আৰু ইয়াতকো মই নকওঁ আৰু বুজাই বুজিছে তহঁতক কৈছো তহঁতে কি বহুত মুখা পিন্ধা ভদ্ৰ চলা অক্ষয় বহন এইটো ল তহঁতক মই এই জোতা উঙাই দিম মিৰ্গী বেমাৰ আচলতে ভাল হৈ যাব অক্ষয় ভালে কৰে আমাৰ অসমৰ ছোৱালীবোৰ মুখা পিন্ধা ভদ্ৰ বুলি তোৰ কমেণ্ট বক্সত গৈ লিখা নাই কিন্তু সিহঁতে যে তোৰ লিখা এনেকুৱা ভিডিঅ' বনোৱা নাই এই গাইছ মোৰ আৰু মিষ্টাৰ GSBৰ বিয়া ঠিক হৈ গ'ল আৰু JSB অসমৰ ৰাইজে তাক মাতে যোৰহাটৰ চাদা বেপাৰীটো বুলি আৰু মই মাতো যোৰহাটৰ জাঙিয়া বেপাৰীটো বুলি আৰু তোৰ লিখা শুনাতো সেইটোকে পাবি ন সুন্দৰ জাঙিয়া হুঙি এই আৰু শকত হ'ব আৰু জাঙিয়া গুণ দিলে ন শকত হয় তাৰ লিখাটোৱে সেইটো পোৱাই যোগ্য কাৰণ কভা চবত কাৰণো কিমান লালতি চেলেগি আৰু ই বলবান হ'ব গম পাইছনে নাই তহঁতি শ্বেয়াৰ কৰ সি আৰু বৰপাত সি বৰপাত হ'বলৈ আৰু সি বাকী নাই সি বৰপাতৰ বুৰ্বকক আকচকাটোৱে হৈ গ'লে একেবাৰে দেন JSB এতিয়া আৰু বৰপাত হ'বলৈ বাকী আছেই তই যে প্ৰতিটো ভিডিঅ'ত যে এইটো দেখুৱা কি মানে মই মিডিল ফিংগাৰ কিয় দেখাও জানা প্ৰেক্টিচ কৰি আছো কি কৈ আছো বুলি ক'লি আকৌ এবাৰ কচোন মই মিডিল ফিংগাৰ কিয় দেখাও জানা প্ৰেক্টিচ কৰি আছো খনহে মেইন হাতখন আছে হাতখনক কন্ট্ৰোল কৰি ৰাখি চলিব পাৰে जाना आगे है तो नजरे कर दे माइक्रोफाइल
ও প্ৰেক্টিচ প্ৰেক্টিচটো এতিয়া দিনৰ পৰা আৰম্ভ কৰে নে ৰাতিপুৱা আৰম্ভ কৰে? ঐ মই মিডিল ফিংগাৰ কিয় দেখাও জানা প্ৰেক্টিচ কৰি আছো নহয় এতিয়া মানে প্ৰেক্টিচটো কৰিবলৈ আমাৰ লাডেনক পঠিয়াম নেকি? লাডেন প্ৰেক্টিচ এটা আছে, তইও যাবি নেকি? তই মাৰিবলৈ গম পাইছ নাই কাক জ্ঞান দিব লাগিছ মোক পূজাৰ স্পেচিয়েল কাপোৰ হেনো বুকুত মাৰি আছে ধাৰিখন আৰু কাণত কাণফুলি সলনি পিন্ধি আছে তিয়ঁহটো। বেঙেনা ছিজন গ'ল যে এইটো চাবলৈ বাকী আছিলে। হে গাইছ ৱাচিং মাই ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। মই নাজানো যিমান পাৰে ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ মই জানো এই ভিডিঅ'টোৰ ইমান বেছি ভিউজ নাহে, কাৰণ মই বহুত দিন ভিডিঅ'ত দিয়া নাই। সেইকাৰণে তোমালোকে অলপমান লাইক কমেণ্ট কৰি ধুনি দিয়া, তাত মোক কোনো ক'বলগীয়া আপত্তি নাই। অন্য এটা ৰ'জ ভিডিঅ' পোৱা প্ৰতিশ্ৰুতি ৰেগুলাৰ আহি আছোঁ। এৰিছোঁ পাই দে লাডেন্স চাদা কোলা মা খাই লৈ ভিডিঅ' এডিট কৰোঁ।